নমস্কাৰ প্ৰিয় শ্ৰোতা বন্ধুসকল, আপোনালোকে বাৰু আশা কৰেনে? প্ৰত্যেক মানুহৰে মনত আশা থাকে। প্ৰত্যেক মানুহেই এক্সপেক্ট কৰে, নিজৰ আপোনজনক নিজৰ নিচিনা হোৱাটো বিচাৰে। নিজৰ মাক দেউতাকে নিজৰ ল'ৰা ছোৱালীক নিজৰ নিচিনা হোৱাটো বিচাৰে। এগৰাকী শাহুৱে এগৰাকী বোৱাৰীক নিজৰ নিচিনা হোৱাটো বিচাৰে। নিজৰ স্বামীয়ে নিজৰ স্ত্ৰীক নিজৰ নিচিনা হোৱাটো বিচাৰে। ঠিক তেনেদৰে এগৰাকী বোৱাৰীয়েও নিজৰ শাহু বুলি নিজৰ নিচিনা হোৱাটো বিচাৰে। নিজৰ স্বামীক নিজৰ নিচিনা হোৱাবলৈ বাধ্য কৰাবলৈ বিচাৰে। কিন্তু সেইটোতো নহয়গৈ কেতিয়াও। সেইটোকে মই কৈছোঁ এক্সপেক্টেশ্যন বুলি। আশা থাকে মানুহৰ, কিন্তু সেইটো ফ'ৰ্চফুলি আপুনি কেতিয়াও হোৱাব নোৱাৰে। কাৰণ ফ'ৰ্চফুলি যদি আপুনি সেইটো হোৱায়, সেইটো এটা অশান্তিৰ কাৰক হৈ পৰিব। কাৰণ প্ৰথম উদাহৰণ মই এতিয়া আপোনাৰ স্বামী বা আপোনাৰ স্ত্ৰীৰ কথাই কওঁ। দুইজন মানুহ বাৰু একেই হয়নে? কেতিয়াও নহয়। 1% ক'ৰবাত মিলিব পাৰে, কিন্তু বাকী 99% বেলেগ। আপুনি কেতিয়াও ক'ব নোৱাৰে যে মোৰ স্বামী বা মোৰ স্ত্ৰী মোৰ লগত একেই। সেইটো কথা আপুনি কেতিয়াও ক'ব নোৱাৰে। ঠিক তেনেদৰে নিজৰ ল'ৰা ছোৱালীকেইটাৰ কথা ভাবকচোন। আপোনাৰ ল'ৰা ছোৱালী দুটা, সেই দুটা ল'ৰা ছোৱালীৰ মাজত কোনটো ল'ৰা ছোৱালী বাৰু একেই? আপুনি একে এডুকেশ্যন দিছে, একে স্কুলিং কৰিছে, একে সংস্কাৰ দিছে, একে খুৱাইছে, একে পঢ়াইছে, তথাপিওতো বেলেগ হ'ল কিয়? সেইটো বেলেগ হ'বই, কেতিয়াও একেই নহয়। সেইকাৰণে দুটাৰ মাজত আপুনি একে হোৱাটো এটা দেউতাকৰ নিচিনা হ'ব পাৰে, এটা মাকৰ নিচিনা হ'ব পাৰে। কোনো এটা ল'ৰা ছোৱালী নিজৰ অকল মাকৰ নিচিনা নহয়, বা দুটা ল'ৰা ছোৱালী কেতিয়াও দেউতাকৰ নিচিনাও নহয়। দুটা বেলেগ বেলেগ হ'ব পাৰে, নহয় জানো? এতিয়া মোৰ ল'ৰাটোতো এতিয়া কিছুমান ক্ষেত্ৰত মোৰ নিচিনা, কিন্তু কিছুমান ক্ষেত্ৰত দেউতাকৰ নিচিনা। সেইটো আপুনি একচেপ্ট কৰিব লাগিব। চবখিনি বস্তুতেতো আপোনাৰ নিচিনা হোৱাটো আপুনি নিবিচাৰে, বিচাৰিব নোৱাৰে। বিচাৰিব পাৰিলেও আপুনি বিচাৰিব নোৱাৰে। এইটো আপুনি একচেপ্ট কৰিব লাগিব। এইটো হ'বই লাগিব বুলি আপুনি কেতিয়াও ডাঠি ক'ব নোৱাৰে। ঠিক তেনেদৰে এগৰাকী শাহুৱে যেতিয়া এগৰাকী বোৱাৰীক নিৰীক্ষণ কৰে, যেতিয়া দেখিলে যে তেওঁৰ নিচিনা সেইটো নহয়, বোৱাৰীগৰাকী তেওঁৰ নিচিনা নহয়, তেতিয়া সেইটো একচেপ্ট কৰিব লাগিব। আপুনি একচেপ্ট কৰিব লাগিব। সেইটো যদি আপুনি সেইটোলৈ এটা এক্সপেক্ট কৰি থাকে যে মোৰ বোৱাৰী মোৰ নিচিনা হ'ব লাগিছিলে, মই এনেকুৱা আছিলোঁ, মই এনেকুৱা কৰিছিলোঁ, তেওঁ নকৰিলে, সেইটো আপুনি কেতিয়াও আপুনি নিজৰ ল'ৰা ছোৱালীৰ লগতে এক্সপেক্ট কৰিব নোৱাৰে। আপুনি এগৰাকী শাহুৱে আপুনি নিজৰ জীয়েক আৰু নিজৰ শাহু একেই নে? কেতিয়াও হ'ব নোৱাৰে সেইটো একেই। তেতিয়াহ'লে বোৱাৰীজনী কেনেকৈ হ'ব? ঠিক তেনেদৰে এগৰাকী বোৱাৰীয়ে নিজৰ দৰে কেতিয়াও ভাবিব নোৱাৰে নিজৰ শাহুক, কেতিয়াও একচেপ্ট কৰিব নোৱাৰে। নিজৰ মাকৰ নিচিনাই তেওঁ নহ'ব পাৰে, শাহুক কেনেকৈ একচেপ্ট কৰিব? কেতিয়াও একচেপ্ট কৰিব নোৱাৰে। সেই এক্সপেক্টেশ্যনটো সেইটো মনত নানিবই। তো একচেপ্ট কৰিবলৈ শিকক যে তেওঁ তেনেকুৱাই আৰু মই এনেকুৱাই। তেতিয়াই আপোনাৰ মনটো ফ্ৰী লাগিব, মনটো ফ্ৰেছ লাগিব। আপুনি যদি এক্সপেক্টেশ্যনবোৰ বঢ়াই লৈ যায়, তেতিয়াই আপোনাৰ মনত অশান্তিৰ সৃষ্টি হ'ব, তেতিয়াই এখন কনফ্লিক্ট আৰম্ভ হ'ব। বুজি পাইছে? আপোনাৰ নিজৰ হাজবেণ্ডতে চাওকচোন, কেতিয়াওতো আপোনাৰ লগত নিমিলে। এখন সৰু সুৰা অশান্তি আৰম্ভ হয়েই, কাজিয়া এখন হয়েই ঘৰত কেতিয়াবা, নহয় জানো? প্ৰত্যেক হাজবেণ্ড ৱাইফৰে কাজিয়া হয়। মই কেতিয়াও নামানো যে কাৰো মাজত কাজিয়া নহয়। প্ৰত্যেকৰে মাজত হয়, সৰু সুৰাকৈ লাগিবই। মনৰ অমিল কাৰণেহে লাগে আৰু এক্সপেক্টেশ্যনৰ কাৰণে লাগে। তেওঁ নিজৰ মতে তেওঁ ৰাইট, আপোনাৰ মতে আপুনি ৰাইট। আপুনি আপোনাৰ মতে হোৱাবলৈ বিচাৰিলে কামটো, তেওঁৰ মতে হোৱাবলৈ বিচাৰিলে, কিন্তু নহৈ পেলাই কনফ্লিক্টখন আৰম্ভ হ'ল।
আৰু সেই কনফ্লিক্টখনৰ মেইন ইছ্যুটো হৈছে এক্সপেক্টেশ্যন, আশা। আপুনি কৰা মতে তেওঁ আশা কৰিছিলে, তেওঁৰ মতে তেওঁ আশা কৰিছিলে, কিন্তু আপুনি কৰা মতে তেওঁ নহ'লে। তেওঁ কোৱা মতে আপুনি কৰিব নোৱাৰিলে, তেওঁ নকৰিলে আপুনি। সেইকাৰণে এই অশান্তিখনৰ সৃষ্টি হ'ল। মেইন কেন্দ্ৰবিন্দুটো হৈছে এক্সপেক্টেশ্যন। সেইকাৰণে এক্সপেক্ট কৰাটো এৰি দিয়ক, নিজেও শান্তিত থাকক, আনকো শান্তিত থাকিবলৈ দিয়ক। কাৰণ এক্সপেক্ট যদি বেছি কৰে, এখন সমাজ অসুখী হৈ পৰে। আপুনি কোনো মানুহৰ লগত মিলা প্ৰীতিৰে থাকিব নোৱাৰিব বেছি এক্সপেক্টেশ্যন কৰিলে। এখন ঘৰত দুটা প্ৰাণীৰ মাজতে, দুজন মানুহৰ মাজতে যদি এক্সপেক্ট কৰা মতে নহয়, তেতিয়াহ'লে বাকীবোৰ কেনেকৈ হ'ব কওকচোন? আজিকালি বহুত ক্ষেত্ৰতে মই দেখিছোঁ শাহু বোৱাৰীৰ মাজত বহুত কনফ্লিক্ট হৈ থাকে, হাজবেণ্ড ৱাইফৰ মাজত বহুত কনফ্লিক্ট হৈ থাকে। আৰু মেইন ইছ্যুটো হৈছে, মেইন ৰিজন হৈছে এক্সপেক্টেশ্যন। খুব বেছি আশা কৰাৰ কাৰণেই আজি এই অশান্তিৰ সৃষ্টি হৈছে। সেইকাৰণে এই মনলৈ, আপোনাৰ মনলৈ এই আশাৰ উদয় হ'বলৈ নিদিব। আশা কৰক, সৰু সৰু আশা, যে মোৰ ল'ৰাটো আজি ভালকৈ পঢ়াম, ভাল হ'ব সি, সেইটো আশা কৰক। যে মোৰ হাজবেণ্ডে এটা ভাল চাকৰি পাওক, বা মই কিবা এটা কৰিব পাৰিম জীৱনত, কিবা এটা কৰোঁ মই, সেইটো আশা চবৰে থাকে। কিন্তু আপোনাৰ নিচিনা হোৱাবলৈ আপুনি চেষ্টা নকৰিব কাকো। আপুনি যিমান আছে, যিমানৰ মানুহ আপুনি কিমানত থাকক, তেখেত যিমানৰ মানুহ তেখেতৰ মতে থাকিবলৈ দিয়ক। সেই ক্ষেত্ৰত যদি আপুনি বেছি আগবাঢ়ি যাবলৈ বিচাৰে, তেতিয়াহ'লে আপুনি কেতিয়াও আগবাঢ়িব নোৱাৰে। অশান্তিৰ সৃষ্টি হৈ পেলাই আপুনি জীৱনটো ভুগি থাকোঁতেই যাব। সেইকাৰণে বেটাৰ এক্সপেক্টেশ্যন নকৰিব, কোনো মানুহৰ পৰা এক্সপেক্ট নকৰিব, নিজৰ মতে নিজে থাকক আৰু আগবাঢ়ি যাওক। আৰু এটা কথা মনত ৰাখিব, কোনো মানুহ একেই নহয়। চবৰে ভিন্ন ভিন্ন ৰূপ, ভিন্ন ভিন্ন কাম, ভিন্ন ভিন্ন টেষ্ট, খোৱা খাদ্যৰ লগত কৈছোঁ মই। চবৰে বেলেগ বেলেগ টেষ্ট থাকে, ৰুচি থাকে। কাপোৰৰ ক্ষেত্ৰত চবৰে ভিন্ন ভিন্ন দৃষ্টি থাকে, মতামত থাকে। এগৰাকী বোৱাৰীয়ে নিজ ইচ্ছামতে কাপোৰ পিন্ধে, কেতিয়াবা তেওঁ নিজৰ মতে পিন্ধিব পাৰে, সেইটো শাহুৰ দৃষ্টি নহয়। ঠিক তেনেদৰে এগৰাকী বোৱাৰীৰো দৃষ্টি হ'ব নালাগিব যে শাহুৱে কি পিন্ধে, কেনেকৈ থাকে। এগৰাকী হাজবেণ্ডৰ কথাও কৈছোঁ, নিজৰ ৱাইফক ফ্ৰীডম দিয়ক। কাৰণ চবৰে বেলেগ বেলেগ ৰুচি থাকে। ঠিক তেনেদৰে এগৰাকী ৱাইফেও তেনেকৈ নিজৰ হাজবেণ্ডৰ কি বস্তু ভাল পায়, কি বস্তু বেয়া পায়, নিজৰ মতে হোৱাবলৈ চেষ্টা কৰিব নালাগে। তেওঁৰ মতে এৰি দিব লাগে। ফ'ৰ্চ কৰিব নালাগে কেতিয়াও, যে আপুনি এইটো কাম কৰিবই লাগিব, এনেকুৱা হোৱাবই লাগিব, সেইটো নহয়। চবৰে নিজৰ নিজৰ ৰুচি থাকে, চবৰে নিজৰ নিজৰ পেশ্যন থাকে, চবৰে নিজৰ নিজৰ ইণ্টাৰেষ্ট থাকে। আৰু তেনেকেই সমাজখন আগবাঢ়ি যাব লাগে শান্তিত। কিন্তু আপুনি যদি এক্সপেক্ট কৰে চব ক্ষেত্ৰতে, তেতিয়াই অশান্তিৰ সৃষ্টি হয়। নিজৰ ভাই ককাইৰ মাজতে, নিজৰ 3টা ল'ৰা ছোৱালী আপোনাৰ, বা 2টা ল'ৰা ছোৱালী, বা 2টা ভাই ককাই, নহয় জানো, দুগৰাকী বাই ভনী, তেওঁলোকৰ মাজতে কিছুমান ডিফাৰেঞ্চ থাকে। কিন্তু ডিফাৰেঞ্চটো থাকে মানে এইটো নহয় যে আপুনি তেওঁক ঘৃণা কৰিলে, আপুনি তেওঁক শুধৰাবলৈ চালে, নহয়। চবৰে তেওঁৰ মতে তেওঁ ৰাইট, আপোনাৰ মতে আপুনি ৰাইট। আজিকালি প্ৰেমিক প্ৰেমিকাই
প্ৰত্যেকৰ হাততেতো আজিকালি ফোন থাকেই নহয় জানো, প্ৰত্যেকৰ লগতে ফোন থাকে। এতিয়া প্ৰত্যেক ফোন কলৰ পিছতে লাষ্টত যেতিয়া ফোনটো থবৰ হয় তেতিয়া আই লাভ ইউ, মই তোমাক ভাল পাওঁ বুলি কৈয়ে থয়। আই লাভ ইউ বুলি কোৱাতকৈ যদি আই একচেপ্ট ইউ বুলি কৈ পেলাই ফোনটো ৰাখে তেতিয়াহ'লে বেছি শুৱলা শুনি। ভালটোতো চবেই পায় নহয় জানো, কিন্তু তুমি যেনেকুৱা মই তেনেকুৱাতে সন্তুষ্ট বুলি যদি কৈ পেলাই ফোনটো ৰাখে তেতিয়া আজি এই ডিভোৰ্চ, আজি এই অশান্তি এইবোৰ কেতিয়াও নহয়। সেইকাৰণে মানুহে একচেপ্ট কৰিবলৈ শিকিব লাগে, কাৰণ চবৰে আপব্ৰিঙিংবোৰ বেলেগ বেলেগ। আপুনি য'ত জন্ম হৈছে সেইটো পেৰেণ্টিং বেলেগ আছিলে, মই য'ত জন্ম হৈছোঁ সেইটো পেৰেণ্টিং বেলেগ, আপুনি যেনেকুৱা জেগাত জন্ম হৈছে সেইটো লাইফষ্টাইল বেলেগ, বা মই য'ত জন্ম হৈছোঁ সেইটো লাইফষ্টাইলো বেলেগ। চবৰে বেলেগ বেলেগ লাইফষ্টাইল, চবৰে বেলেগ বেলেগ পেৰেণ্টিং, চবৰে স্কুলিং, আপোনাৰ স্কুলো বেলেগ আছিলে। কোনোবা ধৰক গাঁৱত থকা মানুহ, গাঁৱলীয়া এটা পৰিৱেশ তেওঁলোকে ভাল পায়, কিন্তু এগৰাকী টাউনৰ ছোৱালী হৈ পেলাই এটা পৰিৱেশ বেলেগ পাব পাৰে তেওঁ। এতিয়া সেই টাউনৰ ছোৱালীগৰাকী যদি গাঁৱলৈ গৈ পেলাই মিলিব লাগে তেতিয়াহ'লে সেই গাঁৱৰ মানুহবোৰে তেওঁক একচেপ্ট কৰিব লাগে যে তেওঁ টাউনৰ ছোৱালী আছিলে সেইকাৰণে তেওঁ তেনেকুৱাই, বা সেই গাঁৱৰ মানুহগৰাকী যদি টাউনত আহে তেতিয়াহ'লে সমাজখনে তেওঁক একচেপ্ট কৰিব লাগিব যে গাঁৱৰ মানুহ কাৰণে সেই মানুহগৰাকী এনেকুৱা। চবৰে বেলেগ বেলেগ ভিন্ন ভিন্ন দৃষ্টিত আমি চাব পাৰোঁ নহয় জানো, আৰু সেই ডিফাৰেঞ্চটো তেতিয়াই আৰম্ভ হয়। স্কুল, এতিয়া কোনোবা অসমীয়া মিডিয়ামত পঢ়িলে, কোনোবা কনভেণ্টত পঢ়িলে, দুয়োগৰাকীৰ মাজত অলপ ডিফাৰেঞ্চ থাকিব পাৰে। দৃষ্টিভংগীটো বহল কৰক, মানুহক একচেপ্ট কৰিবলৈ শিকক, নিন্দা নহয়। এক্সপেক্ট নকৰিব কেতিয়াও মানুহৰ পৰা যে আপুনি মোৰ নিচিনাই হ'ব লাগিব, গাঁৱৰ এজনী তিৰোতা, আপুনি টাউনৰ মানুহ হৈ গাঁৱত আহিছে, গাঁৱৰ মানুহৰ ৰূপ ল'বই লাগিব আপুনি, এইটো কেতিয়াও নহয়। যদি আপুনি সেইটো বিচাৰে তেতিয়াহ'লে আপোনাৰ মাজত ক্লেছ লাগিবই। এগৰাকী বোৱাৰী একদম হাইফাই এডোখৰ জেগাৰ পৰা আহিছে, মেট্ৰপলিটান চিটিৰ পৰা গাঁৱলৈ আহিলে, সেই গাঁৱৰ মানুহবোৰে তেওঁক এক্সপেক্টেই কৰিব নালাগিব যে সেই বোৱাৰীগৰাকী তেওঁলোকৰ দৰে হওক, গাঁৱৰ অঞ্চলৰ মানুহৰ নিচিনাকৈ বিহেভ কৰক বা তেনেকুৱাকৈ থাকক, সেইটো কেতিয়াও এক্সপেক্ট কৰাটো ভুল। ঠিক তেনেদৰে ভাইচ ভাৰ্চা, আৰু গাঁৱৰ এগৰাকী মানুহকো আপুনি যদি মেট্ৰপলিটান চিটি এখনত লৈ যায়, তেওঁ নিজৰ বিহেভিয়াৰ, নিজৰ কথা, নিজৰ লেংগুৱেজ গাঁৱলীয়া অৱলম্বন কৰিব। তেওঁৰ গাঁৱলীয়া নিয়মটো তেওঁৰ লগত থাকিবই, কাৰণ তেওঁ সেই গাঁৱতে জন্ম হৈছে, সেই গাঁৱৰ পৰাই তেওঁ পঢ়া শুনা কৰিছে, সেই গাঁৱতে উঠি আহিছে। তেওঁক আপুনি কেতিয়াও সেইটোত ৰিজেক্ট কৰিব নোৱাৰিব, সেইটো বস্তুত আপুনি একচেপ্ট কৰিব লাগিব, মানি ল'ব লাগিব সেই কথাটো যে তেওঁ তেনেকুৱাই। এক্সপেক্টেশ্যন যদি আপুনি কৰে সেইটো বহুত ডাঙৰ ভুল, আৰু সেই ভুলটো যদি বাৰে বাৰে হৈ থাকে তেতিয়া এখন কনফ্লিক্ট হয়, আৰু সেই কনফ্লিক্ট যেতিয়া হয় তেতিয়া এখন সমাজ অসুখী হৈ পৰে, আৰু এটা পৰিয়াল বা এটা ধ্বংসৰ পথলৈ আগবাঢ়ে। সেইকাৰণে যিমান পাৰে শান্তিত থাকিবলৈ চেষ্টা কৰক, আৰু যিমানেই আপুনি এক্সপেক্ট কম কৰিব তিমানেই আপুনি শান্তিত থাকিব। ঠিক আছে, যদি আজি এই ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰো কৰিব। আকৌ আহিম মই আপোনালোকৰ ওচৰলৈ এটা নতুন ভিডিঅ' লৈ। আজিলৈ আহিছোঁ, নমস্কাৰ।